একদম চোৱাক নাচোৱাক এনেকুৱা আন্ধাৰ হৈ আছে। একদম এনেকুৱা ডাঙৰকে বৰষুণ আহিব ন। এইটো বৰষুণ কিনো বুজাম আৰু টাইমো ইমান হোৱা নাই, পুৰা আন্ধাৰ হৈ গৈছে। কোলা 12টা বাজিছে এতিয়া পিছবেলা সময়ত, ৰাতিও হোৱা নাই। কিনো কৰিম, আন্ধাৰ। নমস্তে, ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ছাবস্ক্ৰাইব। আগফালে দেখিব পাৰে ন, ভণ্টিহঁতে নাচিবলৈ গৈ আছে। আপোনালোকক দেখাই আছোঁ ভণ্টিহঁতক। তাকে আজি গোটেই লগৰবোৰৰ লগত মিলি পাৰ্টি এটাই কৰিম বুলি ভাবিছোঁ আৰু সকলোৱে পাৰ্টি কৰিব বুলি ভাবিছিলোঁ। তো তাকে দেখাবলৈ আপোনালোকক কোচিছ কৰাম আৰু পাৰোঁ নোৱাৰোঁ নাজানো। তাকে আমাৰ ঘৰৰ ফেমিলি মানুহ এটা বেমাৰ হৈ আছে। নাচনীকেইজনী ক'লে যা। নহয়, বেলেগ নাম দিলোঁ। নাম চেঞ্জ কৰিলোঁ। তাকে ভণ্টিহঁতৰ লগত ধেমালি কৰি দিলোঁ। তো ইউটিউব চেনেলটো আপোনালোকে জানেই, যাব শ্বেয়াৰ কৰি দিব আৰু সকলোৱে ছাপোৰ্ট কৰিব। আৰু ভণ্টিহঁতক ফটো কপি মাৰি দিলোঁ কেইটামান, তাকে সিহঁতক গ্ৰুপ ফটো মাৰি দিলোঁ। অলপ ভাল লাগিলে যোৰাটো চাই। গৈ আছোঁ লগৰহঁতৰ ওচৰত। এটা ঘৰত পুৰা 5,000 বিচাৰিবি, যাৰ ঘৰত মাৰিবি তাৰ ঘৰত 5,000 টকা বিচাৰিবি। চিংলো পথাৰ ইমান দূৰত লিখা আছে অ', তাত থাকিব লাগে। যোনবোৰে লিখিছে সেইবোৰ খবৰে নাই। উঠাং নেকি, ঢুকি নাপাওঁগৈ ইমান দূৰলৈকে। হা দাদা আহক। এইখন আমাৰ চিংলো পথাৰ, ধুনীয়া গাঁওখন। তাকে আজি বিহু আছে আৰু সকলো লগৰবিলাক আহিব। তাকে লগৰবিলাকক অলপ ফূৰ্তিটো কৰি মেলি, সকলো ফূৰ্তি কৰি আমি ধুনীয়াকৈ গোটেইকেইটা মিলি থাকিম। সেইকাৰণে আমি গোটেইকেইটা লগৰকেইটাকে মাতি দিলোঁ। আজি লগৰকেইটা গোটেই লগৰ থাকিম, এনজয় কৰিম, ফূৰ্তি কৰিম। বিহু বুলি ক'লে কি নকৰিম, বিহু মেইন, বিহুটো লাগিব। তাকে দেখাই আছোঁ আপোনালোকক। আজি বিহুতলিত সৰু বনি, তুমি আমাৰ নাচনী, মুখতে মিচিকনি, এনে নৈ শুৱনি, এনে নৈ শুৱনি লাগে। তাকে সকলোৱে পাৰ্টি কৰিলোঁ। পাৰ্টি কৰাৰ পিছত সকলোক দেখাবও নোৱাৰিলোঁ আৰু মই সোনকালে গুচি আহিলোঁ যে ঘৰত অকণমান প্ৰব্লেম হৈ আছে বুলি কৈছিলোঁ আপোনালোকক। তো ৰাতিপুৱা সাৰ পালোঁ। তো সেইবোৰে পাৰ্কটো দেখাইছোঁ আৰু বৰষুণ দি আছিলে, বতৰটো এনেকুৱা হৈ আছিল। বৰষুণ বতৰত চায়ে ভাল লাগে, যিকোনো এটা ভিউবিলাক চাই ভাল লাগে। এইটোক কয়
কলডিল গোটেই কলডিল চাউণ্ডটো বহুত ডিষ্টাৰ্ব দিছে গৰু এই চালা গৰু নহয়নে গাহৰি আৰু কুকুৰ চিনাকি দেখিছে ককাই ভাই নিচিনা পুৰা খেলি আছে চাহ অকণমান দেৰি আগত বৰষুণ দিছিলে তাৰপিছত আন্ধাৰ হৈ গ'ল তাকে অকণ ব্লগ বনাই দিব লাগিব ঘৰৰ ভিতৰত চব আন্ধাৰ পূৰা লাইট জ্বলাই থৈছোঁ এনেকৈ আন্ধাৰ হৈছে পূৰা ডাৱৰ ক'লা হৈ গ'ল একদম ক'লা 12টা বাজিছে এতিয়া পিছবেলা সময়ত ৰাতিও হোৱা নাই কিনো কৰিম আন্ধাৰ এনেকৈ আন্ধাৰ হৈছে ঘৰতে বহি আছোঁ আৰু বিন্দাছ সেইকাৰণ মোৰ বাইক তাত আছে আন্ধাৰত আন্ধাৰ হোৱা নাই দেই আন্ধাৰে আৰু এনেকুৱা হৈছে পুৰা আন্ধাৰ এনেকুৱা হৈছে পুৰা আন্ধাৰ 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 এইটো চোৱা দেখিয়ে পোৱা নাই মানুহটোক এনেকৈ লাইট জ্বলাব লাগিব তেতিয়া দেখি পাব এইটো দেখিব পাৰিছে এনেকৈ গ'লে ঘৰৰ ভিতৰত আন্ধাৰ এনেকৈ আন্ধাৰ হৈছে টাইম হৈ গ'ল 12টা বাজি 6 মিনিট গৈছে ঘড়ীটো অকণমান লেট আছে নেকি মোৰ মতে এতিয়া ইয়াত লাইটটো বন্ধ কৰিলে পূৰা আন্ধাৰ এইবিলাক চাব পাৰে এনেকৈ ইয়াত যদি লাইটটো জ্বলাই দিওঁ পোহৰ একদম পোহৰ ইমানে দেখাব খুজিছোঁ কৰিলোঁ আৰু ভিডিঅ'টো ইমান সামৰিম আনিছোঁ বাই বাই